গুড মৰ্ণিং বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন ভিডিঅ' বনাব পৰা নাই, কালি পৰহিৰ পৰা দুদিন হৈছে। বহুত কফ হৈ আছে, মানে কথা ক'বলৈ নোৱাৰা হৈ গৈছে, থুই গিলা নোযোৱা হৈ গৈছে, খোৱা বোৱাত অসুবিধা হৈ গৈছে। মেডিচিন টেবলেট খাই আছোঁ, ভাল হোৱা নাই। কফ হৈ গ'লে অলপ দিন লাগিব, 2-4 দিন লাগিব, ইমান সোনকালে ভাল নহয়। ভাল হোৱাৰ পিছতে ভিডিঅ' বনাম। আজি বোলো ভিডিঅ'টো বনাই তাকে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। ৰাতিটো আৰু বহুত কাঢ়ি থাকোঁ বন্ধুসকল, বহুত কষ্ট হয় কফ হ'লে। পৰহিদিনা মানে ঠাণ্ডা খাইছিলোঁ, কোকা-কোলা, সেইটো কাৰণে বেছি হৈ গ'ল অলপ। মূৰটো বিষাই আছে বন্ধুসকল, এনেকুৱা মূৰৰ বিষ নহয়, ডিউটি কৰিব মন নোযোৱা হৈ গৈছে। আজি শনিবাৰ বাৰু, স্কুল বন্ধ, মেডাম ৰুমলৈ যাম বাৰু।